নমস্কাৰ বন্ধুসকল, মই চন্দনে আপোনালোকৰ মৰমৰ শিকিবলৈ হেঁপাহ নামৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। বন্ধুসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি গণিত বিষয়ক ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো অভিভাৱকৰ লগতে প্ৰাথমিক স্তৰৰ শিক্ষণ কাৰ্যৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ বাবে উপযোগী হৈ উঠিব। আমি এটা কথা সকলোৱে জানো যে গণিত হৈছে আমাৰ পৰিৱেশ আৰু আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত এটি বিষয়। সেইবাবে শিশুকালৰ পৰাই এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। এজন শিশু আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পূৰ্বে কম বেছি সৰু ডাঙৰ চুটি দীঘল আদি অনুমান লগাব পৰা গাণিতিক ধাৰণাৰে পুষ্ট হৈ পৰে। সিহঁতে এটা গৰু, দুটা ছাগলী, তিনিটা হাঁহ, বহুত মানুহ ইত্যাদি ধৰণৰ কথাবিলাকৰ লগত সৰুৰে পৰা চিনাকি হৈ আহিছে। শিক্ষানুষ্ঠানত মাথো সেইবোৰৰ প্ৰতীকসমূহৰ লগত চিনাকি কৰি দিয়া হয়। এনে কৰিবলৈ যাওঁতে আমি সদায় মূৰ্ত বস্তু অৰ্থাৎ হাতেৰে চুব পৰা বা সাধাৰণতে শিশুৱে দেখি থকা ধৰণৰ বস্তু, ষ্ট্ৰ পাইপ, শিলগুটি, গছৰ পাত আদি উদাহৰণ হিচাপে ল'ব পাৰোঁ। এয়া মোৰ হাতত কি দেখিছা? ইয়াৰ ৰং কেনেকুৱা? ইয়াক আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ? আদি এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি শিশুসকলৰ লগত আমি কথোপকথন কৰিব পাৰোঁ। কথোপকথনে শিশুৰ মনৰ ভয় ভাৱ দূৰ কৰাৰ লগতে শিক্ষণ কাৰ্যতো সক্ৰিয়ভাৱে অংশগ্ৰহণত সহায় কৰে। এই পাইপকেইটা আমি এতিয়া গণনা কৰিবলৈ ব্যৱহাৰ কৰিম। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ঠিক তেনেদৰে আমি হাতৰ আঙুলিকেইটাও গণনা কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এনেদৰে আমি বাৰ বাৰ শিশুসকলৰ আগত অনুশীলন কৰাব লাগিব। এতিয়া আহকচোন আমি এতিয়া প্ৰাথমিক স্তৰৰ শিশুসকলক কেনেদৰে অংক চিনাক্তকৰণ কৰিব পাৰোঁ তাৰে কেইটামান ক্ৰিয়াকলাপ কৰোঁ। হেল্ল' অৰ্ণৱ, কি খবৰ? বহা ইয়াত। এই সৰু সৰু কাৰ্ডখিনি ইয়াত টেবুলত মিলোৱা। এইটো কি 2? 2টো মিলোৱা। ক'ত মিলিব? বঢ়িয়া। এইবাৰ কি 8? 8টো মিলোৱা। গুড। 1, ধুনীয়া। 4, বঢ়িয়া। 10, 5, বঢ়িয়া। ধুনীয়া। 3, 6, বঢ়িয়া। অৰ্ণৱ, এইবাৰ এইখন দেখিছানে? এইখন কি কৰিব লাগিব জানা? ইয়াত থকা সংখ্যাবিলাক ইয়াত মিলাব লাগিব। হা, এইডাল তুমি পেঞ্চিল লোৱা। মিলোৱা। মিলাই দিয়া। লাহে লাহে। এইটো কি 8 হয়নে? 8টো ক'ত মিলিব? 8ৰ লগত। ধুনীয়া। এইবাৰ 2, বঢ়িয়া। এইবাৰ 3, এইবাৰ এটা এটাকে মিলোৱা। এইটো মিলোৱা। 5টো মিলোৱা প্ৰথম ইয়াৰ পৰা। 5টো 5ৰ লগত। এইবাৰ 5ৰ পিছত কি? 7। 7টো মিলোৱা। এইটো 7।
সাতটো সাতৰ লগত বঢ়িয়া তাৰপিছত এইবাৰ কি এইটো কি এইটো কি ন বঢ়িয়া তাৰপিছত কি থাকিল এক এক একটো মিলোৱা এক ক'ত আছে চোৱা এইটো চাব লাগিব এইফালৰ পৰা চাই যোৱা কোনটো মিলোৱা নাই হ'ল বঢ়িয়া বঢ়িয়া এইবাৰ এইটো বক্সটো দেখিছানে বক্সটোৰ কাষত এইবিলাক দেখিছা কাৰ্ড এই কাৰ্ডবিলাক দেখিছা এই কাৰ্ডবিলাক চাই চাই ইয়াত ভৰোৱা এইটো কি 10 দেখুৱাই দিবা এইটো কি 3 এইটো কি দেখুৱাই দিয়া ভালকে দেখুৱাই দিয়া এনেকে এনেকে মিলি দেখুৱাই দিয়া বঢ়িয়া 5 এইটো কি 3 তিনিটো এইটো যাব এইটো 0 0টো এইটো যাব এইটো 9 এইটো যাব বঢ়িয়া ভৰাই থাকা সুন্দৰকৈ ভৰাই দিয়া সুন্দৰকৈ এইটো ভৰাইছো আৰু এইটো কি 4 গুড এইটো যাব এইটো 9 অৰ্ণৱ এইবাৰ এইখন দেখিছেনে ইয়াত কি লিখা আছে সেইটো এক মানে কেইডাল হাতী একডাল দিয়া মিলাই দিয়া একত একডাল তাৰপিছত দিয়া দুইত দিয়া দুইডাল তাৰপিছত দিয়া 1 2 3 হৈ গ'ল ন তাৰপিছত দুইডাল তিনিডাল আৰু একডাল দিয়া 5 হৈ গ'ল ন তাৰপিছত 4টো দিয়া 1 2 3 4 অৰ্ণৱ এবাৰ এইটো কি 2 এই 2টো ইয়াত আঁকা ডাঙৰকৈ আঁকা অলপ ডাঙৰকৈ আঁকিবা তাৰপিছত এইটো হৈ গ'ল ন এইবাৰ 2টো গুচাই দিয়া ইয়াৰ পিছত কি আছে 5টো আঁকা ডাঙৰকৈ আঁকা 5 হৈ গ'ল তাৰপিছত এইবাৰ কি আছে এইটো ৰ'বা 3 আঁকা ডাঙৰকৈ বঢ়িয়া তাৰপিছত মুচি দিয়া এনেকৈ 2টো দেখুৱাই দিয়াচোন গুড 5টো দেখুৱাই দিয়া 5 7টো দেখুৱাই দিয়া 7 4টো দেখুৱাই দিয়া 4 ক'ত 4 10টো দেখুৱাই দিয়া 10 আপোনালোকে ভিডিঅ'টো চাই যদি উপকৃত হৈছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব আৰু কিবা মতামত থাকিলে তলৰ কমেণ্ট বক্সত গৈ জনাব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ ধন্যবাদ জয় অসম।